ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়া পৰিভ্ৰমী চৰাইৰ কোলাহল শুনা যায়। নৈবিল জলাশয়ত যেন মেলাহে পাতিছে চৰায়ে। উজনি নামনিৰ বিভিন্ন ঠাইৰ লগতে গোৱালপাৰাৰ বাকাইতৰীৰ শুক্ৰাখাক বিলতো বিভিন্ন প্ৰজাতিৰ চৰাই অহা পৰিলক্ষিত হৈছে। দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ উপস্থিতিয়ে এক মনোৰম পৰিৱেশৰ সৃষ্টি কৰিছে। গোৱালপাৰা জিলাৰ পৰা পূবে ৩০ কিলোমিটাৰ নিলগত অৱস্থিত এক মনোমোহা শুক্ৰাখাক বিল। দুধনৈ নৈৰ সমীপতে অৱস্থিত এই বিল পৰ্যটকৰ বাবে এক মনোৰম ঠাই। সেউজ জলাশয়েৰে আৱৰি থকা শুক্ৰাখাক বিলত বিভিন্ন প্ৰকাৰৰ মাছ দেখা পোৱা যায়। বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আন এক অন্যতম বিচৰণস্থলী হ'ল শুক্ৰাখাক বিল। গোৱালপাৰাৰ বাকাইতাৰীত অৱস্থিত এই বিলৰ চৌপাশৰ দৃশ্য অতি বিতোপন। এই বিলৰ ঐতিহাসিক তাৎপৰ্যও আছে। শীতকালৰ আগমনৰ লগে লগে অসমৰ বিভিন্ন অঞ্চলৰ পৰা পৰিভ্ৰমী চৰাই সোঁত বয় এই বিলখনলৈ। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল শৰালী, ঘিলাহাঁহ, ঢেকৰ, কামচৰাই, শামুকভঙা, হালগিলা, বগলী, কণামুচৰি, পানীকাউৰী আৰু এই বিলখনতে বৰ্তমানো পোৱা যায় বিলুপ্তিৰ পথত থকা কামচৰাই। দেওৰাজহাঁহ আদিৰ উপৰিও ৭ সাগৰ ১৩ নদী পাৰ হৈও বহু প্ৰজাতিৰ পক্ষী আহি এই বিলখনত বিচৰণ কৰা দেখা যায়। ফলত জাক জাক এই পক্ষীকুলৰ এনে মুক্ত বিচৰণে উক্ত অঞ্চলবোৰত এতিয়া ৰাইজক দিছে বিনন্দীয়া নিসৰ্গিক পৰিৱেশ উপভোগ কৰাৰ সুবিধা। পৰিতাপৰ বিষয় এই যে এনেদৰে পৰিভ্ৰমী পক্ষীৰ আগমনৰ লগে লগে উক্ত অঞ্চলবোৰত অবাধে চলে চৰাই নিধন প্ৰক্ৰিয়া। চোৰাং চিকাৰী এনে দুষ্কাৰ্য ৰোধৰ বাবে কাৰ্যকৰী পদক্ষেপ বন বিভাগ, আৰক্ষী তথা জিলা প্ৰশাসনক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে সচেতন মহলে। হয়, মানে ইয়াতে বহুতো ধৰণৰ পৰিভ্ৰমী চৰাই দেশ বিদেশৰ পৰা আহে, প্ৰতি বছৰে আহে আৰু এইবিলাক চৰকাৰে সংৰক্ষণ কৰিব লাগে। কাৰণ শুক্ৰাখাক বিলখন বহুত পুৰণি বিল, এইখন বহুত অঞ্চল জুৰি বিস্তৃত হৈ আছে। এনেই ইয়াত এইখন চৰকাৰে সংৰক্ষণ কৰিবলৈ মই ভাবোঁ আৰু ইয়াতে চৰকাৰক অনুৰোধ জনাব। দুধনৈৰ পৰা ভৱেশ দাসৰ ৰিপৰ্ট, নিউজ টুডে অসম।